ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আজি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ বঙাইগাঁও জিলা কমিটি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ক্ষোভ প্ৰকাশ কৰে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তিক দাহ কৰে জিলাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই এইখন চৰকাৰক শাসন চলোৱা বুলি মত প্ৰকাশ কৰে কেৱল অসমৰ সম্পদৰ ওপৰত চকু থকা চৰকাৰখনক ততালিকে মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায় মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক একেবাৰে কঙা কৰি পেলাইছে আজি আমি সদৌ অসম গৰীয়া মৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অট্টালিকা দাহ কৰিছোঁ আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ভয়ানকভাৱে যেনেদৰে কৰোনাৰ সংক্ৰমণ হৈছিলে সেই সংক্ৰমণত 3 মাহ আমি লকডাউন পালন কৰিছিলোঁ তাৰ পাছতে দেখা গ'ল যে মূল্য বৃদ্ধি ইমানকৈ বাঢ়িছে যে সাধাৰণ ৰাইজ জীয়াতু ভুগিবলগীয়া হৈছে গতিকে আমি এই চৰকাৰখনক আবেদন জনাইছোঁ যে অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ দাম অতি সোনকালে কমাব লাগে আচৰিত ঘটনা যে সৰ্বানন্দ সোণোৱাল চৰকাৰখনক মই কৈছোঁ তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছে তেওঁলোকে কি কৰিছে জাতিৰ কথা কৈছে তেওঁলোকে জাতিৰ কথা কৈ তেওঁলোকে কৈছিলে যে বাংলাদেশী ইয়াৰ পৰা তেওঁলোকে স্থায়ীভাৱে বাংলাদেশী পঠাই দিব কিন্তু তাৰ বিপৰীতে কি কৰিছে ইয়াতে বাংলাদেশী স্থায়ীভাৱে তেওঁলোকে লৈ অহাৰ কথা চিন্তা কৰিছে মাটিৰ কথা কৈছে তেওঁলোকে চাওক আজি খিলঞ্জীয়া মাটিক আমচাঙত খিলঞ্জীয়া মানুহকে তেওঁলোকে মাটিৰ পৰা উচ্ছেদ কৰিছে গতিকে এইখন চৰকাৰক মই কৈছোঁ এইখন চৰকাৰ সৰ্বতোপ্ৰকাৰে অসমীয়া ৰাইজকহে হাৰাহস্ত কৰিছে গতিকে এইখন চৰকাৰে যদি অনতি পলমে এতিয়াও সময় আছে যদি অনতি পলমে অসমীয়া জাতি মাটিৰ কথা চিন্তা কৰি অসমীয়া ৰাইজৰ হকে কাম নকৰে 2021 বেছি দিন নাই গতিকে তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব ধন্যবাদ